हेलो फ्रेंड्स की खबर সকলো নিশ্চয় ভালে কুশলে আছে এয়া লিপিছ ডায়েৰী আৰু মই লিপি আপোনালোক সকলোকে স্বাগতম জনাইছো আজি লৈ আহিছো পুনৰ এটি নতুন ৰেচিপি আপোনালোক সকলে নিশ্চয় বেঙ্গন বা আলুৰ বিভিন্ন ধৰণৰ ভৰ্তা ৰেডি কৰি খাইছে কিন্তু আজি মই এটা নতুন ধৰণেৰে আলু আৰু বেঙ্গনৰ ভৰ্তা ৰেডি কৰিছো বিশেষভাৱে আপোনালোকৰ বাবে খাই বিৰাটি টেষ্টি লাগে গতিকে আপুনিও ট্ৰাই কৰি চাব এনেদৰে ইয়াৰ জুতি ল'ব বুলি আশা ৰাখিলো আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পালে আৰু লগতে সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নোটিফিকেশনস হ'ব আপোনালোকে পাই থাকে গতিকে আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ এইখিনি হৈছে আমাৰ মেইন ইনগ্ৰেডিয়েন্টছখিনি এইখিনি হৈছে আলু আৰু বেঙেনা বইল এতে ভাত কেইটা যে লাগি আছে কিহৰ কাৰণে গম পাইছেনে নাই মই ৰাইস কুকাৰতে ভাতৰ লগতে আলু আৰু বেঙেনাখিনি বইল হ'বলৈ দি দিছিলোঁ আপোনালোকে বেলেগে দিব পাৰে বইল হ'বলৈ ইচ্ছা কৰিলে কিন্তু মই ভাতৰ লগতে ভৰাই দিছোঁ আলু আৰু বেঙেনাখিনি যাতে সোনকালে আৰু সহজতে বইল হৈ যায় আপোনালোকে ইচ্ছা কৰিলে বেলেগে দি দিব পাৰে বইল হ'ব আৰু এইখিনি এতিয়া মই ভালদৰে মিহিকৈ পিটিকি ল'ম আৰু বৰষুণৰ বতৰত এনেকুৱা এটা ৰেচিপি খাই ইয়াৰ জুতিয়ে বেলেগ গতিকে নিশ্চয় মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে অলপ হ'লেও বৰষুণৰ শব্দ শুনি আছে কাৰণ বিৰাট ডাঙৰ বৰষুণ দি আছে এইখিনি এটা ভালদৰে পিটিকি ল'ব লাগিব এই আটাইখিনি মোৰ পিটিকা হৈ গ'ল ভালদৰে ফ্ৰাই পেন এখন গেছত উঠাই দিছোঁ গৰম হ'বলৈ আৰু গৰম হৈ অহাত এতিয়া আলু আৰু বেঙেনাৰ পিটিকাখিনি মই ইয়াত গোটেইখিনি দি দিম অলপ অলপকৈ আৰু ভালদৰে লৰাই থাকিম ইয়াত কিন্তু মই পোনতে তেল ব্যৱহাৰ কৰা নাই আৰু আপোনালোকে ইয়াত তেল ব্যৱহাৰ নকৰিব তেল আমি দিম কিন্তু শেষতহে দিম কাৰণটো হৈছে যে যদি আমি এতিয়াই তেলটো দি দিওঁ তেতিয়া ইয়াত স্মোকি ফ্লেভাৰটো নাহে আৰু যেহেতু মই ইয়াত মেইন বস্তুটো হৈছে ৰেচিপিটোৰ যে ইয়াত স্মোকি ফ্লেভাৰটো আহিব লাগিব আৰু সেই কাৰণে ইয়াত তেল নিদিয়াকৈ ফ্ৰাই পেনখনতে আমি এনেদৰে অকণমান সময় ভাজি ল'ম আৰু তেতিয়া ইয়াত স্মোকি ফ্লেভাৰটো আহিব দেখিছে অকণমান পৰিবলৈ ধৰিছে আৰু খুব বেছি জুইৰ ফ্লেমটো হাইত নাৰাখিব মিডিয়ামত ৰাখিব তেতিয়া আমি লাহে লাহে ইয়াত যিটো গোন্ধ স্মোকি ফ্লেভাৰৰ লগতে গোন্ধ এটাও খুব সুন্দৰ আহে গতিকে এইখিনি আমি অকণমান সময় ভাজি থাকিম তাৰ পাছতহে আমি একেবাৰে শেষত তেল ইয়াত ব্যৱহাৰ কৰিম এতিয়া এইখিনি ভালদৰে ভজা হৈ গ'ল ইয়াত দিম অকণমান গাখীৰ আপোনালোকে এটা জোখত গাখীৰখিনি দি ল'ব আৰু ভালদৰে আকৌ মিহলাই দিব জুইটো কিন্তু আমি মিডিয়ামতে ৰাখিম এতিয়া ইয়াত মিহি মিহিকৈ কুটি লোৱা জলকীয়া পিঁয়াজ পালেং শাক আদা আৰু নহৰুৰ টুকুৰাখিনি খুব সুন্দৰকৈ দি দিম ইয়াত আপোনালোকে ইচ্ছা কৰিলে অন্য পাচলিও ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ইয়াত পাচলিৰ নামত বিশেষকৈ পালেঙৰ সৰু সৰুকৈ পাত পালেং শাকৰ পাত অকণমান লৈছোঁ পিঁয়াজ অকণমান সৰহকৈ ল'ব আৰু জলকীয়া যদি আপোনালোকে যিমানখিনি পৰিমাণৰ খাব পাৰে কিছুমানে বহুত বেছি জ্বলা নাখায় গতিকে আপোনালোকে সেই হিচাপত জলকীয়া পৰিমাণখিনি দি দিব আদা দিব নহৰু দিব আৰু ইয়াত অকণমান নিমখ দি ভালদৰে লৰাই দিম এতিয়া শেষত দিলোঁ ইয়াতে তেল মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই আপোনালোকে মিঠাতেলে ব্যৱহাৰ কৰিব সৰিয়হ তেলৰ গোন্ধ আৰু সোৱাদ দুয়োটাই বেলেগ হয় গতিকে সৰিয়হ তেল ব্যৱহাৰ কৰিব আৰু এনেদৰে কিছু সময় পাছত আমাৰ ইয়াত বেঙ্গন আলু ভৰ্তা ৰেডি হৈ গ'ল স্মোকি ফ্লেভাৰৰ গতিকে ফ্ৰেণ্ডছ এয়াই আছিল বেঙ্গন আলুৰ এটা ইউনিক স্মোকি ফ্লেভাৰৰ ভৰ্তা আমাৰ সাধাৰণ ভৰ্তাসমূহতকৈ অকণমান বেলেগ একেবাৰে সহজ একেবাৰে কম সময়তে হ'ব পৰা এটা সুন্দৰ ৰেচিপি হয় আৰু বৰষুণৰ বতৰত এই ৰেচিপিটো আপোনালোকে নিশ্চয়কৈ ট্ৰাই কৰি চাব আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্টত জনাব আপোনালোকৰ মতামত সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব আৰু পুনৰ নতুন ভিডিঅ' লৈ আহিম এতিয়ালৈ ধন্যবাদ